Hi everyone, welcome back to my channel. আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিও লৈ আহিছো। আসলতে মই আজি ৰিয়েল এংগেজমেন্ট ব্ৰাইড এটাৰ মেকআপ কৰিবলৈ গৈ আছো। ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰি দিও। হেকলৈকে ভিডিওটো চাই থাকিব কাৰণ হেকত মই ব্ৰাইডৰ মতামত লৈ লম কেনেকুৱা পালে মোৰ মেকআপটো কুঠিম। সো একেবাৰে আপোনালোকক তাতে লগ পাই আছো। এয়া মই আহি পাই গলো। এয়া মোৰ ক্লায়েন্ট হয়। সো আপোনালোকে চাই থাকিব। যিমানখিনি পাৰো মই দেখাবলৈ চেষ্টা কৰিম। আহক তেনেহলে আৰম্ভ কৰি দিওঁ। এয়া মোৰ হৈ গ'ল এংগেজমেণ্ট ব্ৰাইড ৰেডি। কেনেকুৱা লাগিছে আপোনালোকেও জনাব আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তো ব্ৰাইডৰ পৰা মতামত লৈ লওঁ কেনেকুৱা লাগিছে সুধো। মোৰ লগত ব্ৰাইড বহিয়ে আছে, তাইক সুধি লওঁ কেনেকুৱা বোলে মোৰ মেকআপ। চ' কৈ দিয়া অলপ। চুমিৰ মেকআপ কৰি মই খুব ভাল লাগিলে। তাই খুব ধুনীয়া মেকআপ কৰিছে, আপোনালোকে দেখিছে তাইৰ মেকআপ পাই মই খুব ছেটিছফাইড। আৰু থেংক ইউ চুমি। থেংক ইউ তোমাকো ইমান ধুনীয়াকৈ কোৱাৰ বাবে। বিৰাট ধুনীয়া লাগিছে তাইক। আচলতে কেমেৰাত কেনেকুৱা দেখিছে গম পোৱা নাই, কিন্তু অৰিজিনেল বিৰাট ধুনীয়া লাগিছে। চ' থেংক ইউ। আপোনালোকে চাই থাকিব চুমিৰ ইউটিউব চেনেল। লাইক কৰিব যদি ভাল লাগিছে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।